আছো আমি এটা বিয়াত মানে আত্মমঙ্গল খাবা আজি মানে দাদাৰ বিয়া আজি একদম মানে আছে বা বড় এনজয় গাইস গাইস সবকে দেখা আছে কিমানজন মানুহ যায় আছে আমি বহুতজন মানে 60 জন 50 জন মানুহ যায় আছে ভালকে দেখা আছে গাইস দৰা কইলা আগত গেল लगा रो जय ভাল সিনারি পানি দেখাই আছো মানে তাতে যাকে দেখা মানে এটা দেখাব না কবিতা দেখো গান গিলা বাজি আছে গাইস একদম তেরা দেখা রাস্তা পাইছো আর এটা বাও জোরাবাদ দেখা আছে আপনারা রাস্তা কেনেকুৱা ওই তাক লাগি গাইস খাইও কিন্তু ভূমি কৰা নাই দিলি কিনা চলি কিনা এটা আৰু ভাত খাওয়ার পিছত বা কি কৰে বিয়া খাই দিলে নাচনা কেনে লাগছে আজি ফিলিংস কত যায় আছে পিকনিক বয়া কামে কান্দা আজি হ্যাঁ না কান্দে সেইটো আৰু শুন দে চাই বিয়া মাতাৰ যে কান্দে দেখা যাব নাকি কান্দব না কান্দব কিন্তু কেনে নি ওদৰা কেনে লাগছে আহি দে ক এই নামে কেনে লাগছে নামে ক ভালকে Hah? Allah pun lagi sih. Oh. Saya kena kau beli olah ramai dah macam ni. Kau lagi serang. Hey guys, ahi perlu. Hey guys. Biar. Itu kor. এইটো তামাম পাহাৰত ঘৰ কিন্তু দেই এই ৰখি আছে মানুহগিলা কি কৰে বোলো পুৰা জোৰে চলালে ভাল হয় আমাৰ আহিছে দৰৰ ফেক Krishna Guru. Apni ha apni habo baki ne habo bole de pira khana ekone dangilo ma ekone pira khana dangilo ai de bolo ma sao tome
ano gini boilok হাতী গাইছ হাতী পাহাৰত গৈছে না হাতী দেখা পালে কাৰণে উঠবা যাব ওলছি ঐ গাইছ বিয়া খাত আহি পালো কিন্তু এটা নমেন তাৰমানে একো হোৱা নাই এটালৈ ভানা চানা ভাত চাত খোৱা নাই এটা তাৰমানে এইকাৰণে ফুৰিব আহিছোঁ আৰু তাৰমানে পাওঁ পাহাৰ কিন্তু মজা লাগছে দে লোকেশ্যনটো কিন্তু মজা জেগাত কেনেকৈ পাল দাদাই ইমান দূৰত আমাৰ হিৰো আছে মজা এগোটা আহিছে আমাৰ ও গাইছ বিয়া খাব আহি কিনে আমি এটা গম পালে তাৰমানে চকলেটৰ গাছো আছে বোলে ইয়াত মানে চকলেটৰ গাছ চাব যাই আছোঁ এতিয়া চাব আহিছোঁ তাৰমানে ইয়াতে দেখাই আছোঁ আপোনালোকক কেনেকুৱা চাওক বঢ়িয়া বাগান এইটো ফলৰ পৰা মানে হয় মানে চকলেট চকলেট গাইছ চকলেট পাই ইয়াতে চকলেটৰ গাছ মানে আছে চকলেটৰ গুটিৰ পৰা চকলেট বনাই ধুনীয়াকৈ গাইছ কিবা খাবা হৈছে বোলে তাকে খাবা যাই আছোঁ এতিয়া বিয়াত গাইছ মজা জেগা আহিছোঁ কিন্তু মজা জেগা পাওঁ সিও তাৰমানে দেখি বেয়া লাগি গাছ বঢ়িয়া পাথাৰে তাৰ মজা লাগছে কিন্তু এই ট্ৰেক্টৰ ইফালে হাল মাৰি আছে গাইছ ভাত খাই থকা ক্লিপটো ডিলেট হৈ গ'ল কিন্তু মাছে মাংস বেয়া খাইছোঁ যাব ওলালোঁ মানে গাইছ এতিয়া লেটছ গো টু দা হোম আৰু সি তেৰা বেকা ৰাস্তা দি ঘৰ পালোঁ গাইছ একদম বিয়াখন চেছ ভাল লাগিলে লাইক চেক কৰিব আঠমংলা মানে আঠমংলা মন্টুদাৰ বিয়াখন আছে মন্টুদাৰ বিয়াখন দেখাব দিলীপদাৰ বিয়া গ'লে আমাৰ আহিছিল